প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজিৰ এই ভ্লগটোত এখন জাহাজ দেখিবলৈ পাইছে, হয়নে? এইখন হৈছে এখন ফেৰী আৰু এই ফেৰীৰে বলক আমি গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সেই পাৰে যাওঁ, য'ত আছে উত্তৰ গুৱাহাটী। এইবোৰ হৈছে লাইফ জেকেট, যিবোৰ ফেৰীত উঠিলে পিন্ধাটো দৰকাৰী। হোৱা দূৰত এখন ব্ৰিজ বনাই আছে, তাৰে পষ্টখিনি দেখুৱাইছোঁ আৰু লগতে দেখিবলৈ পাইছোঁ এক শান্ত সুমধুৰ প্ৰাকৃতিক দৃশ্য। Just have a look at the beauty of nature at its best. মই জনাত 3টা ঘাট আছে আৰু তাৰে এটি ঘাটত আহি উপস্থিত হৈছোঁ উত্তৰ গুৱাহাটীত। আৰু এইখন বাঁহ আৰু কাঠেৰে সজাই লোৱা এখন দলং হয় আৰু এই দলংখন পাৰ হৈ মোৰ এটি প্ৰবন্ধ মনত পৰিছে, য'ত ব্ৰিটিছ অফিচাৰ এজনে লিখিছিলে যে এই বাঁহৰ দলংবোৰ বহুত শক্তিশালী হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগৰে কথা এইখিনি, আৰু সেই সময়ৰ কথাখিনি বৰ্তমানৰ সময়ৰ লগত যেতিয়া মই ৰিজাই এটি অভিজ্ঞতা লাভ কৰিছোঁ, সেইখিনি মই সঁচাকৈয়ে ব্যাখ্যা কৰিব নোৱাৰোঁ। এইবোৰ হৈছে হাঁহ, কুকুৰা, তাৰপিছত ছাগলীও আছে আৰু সঁচাকৈ এনেকুৱা প্ৰাকৃতিক গাঁৱলীয়া পৰিৱেশ এটি দেখিবলৈ পাই খুবেই ভাল লাগিছে, যিহেতু বেছিভাগ সময় গুৱাহাটীত থকা হয় আৰু ইয়াতে বহুত শান্ত পৰিৱেশ এটি আছে। ইয়াৰ ৰাস্তাবোৰো কিন্তু খুব ভাল, গাড়ী চলালেও খুব ভাল ৰাস্তা, একেবাৰে ধুনীয়াকৈ চলাব পাৰি, কোনো অসুবিধা নাই। আৰু দেখিছেই আপোনালোকে ইমান ধুনীয়াভাৱে বাটৰ দুয়োফালে গছবোৰ আছে, ডাঙৰ ডাঙৰ গছ। ইমান ভাল লাগে মনটো এনেকুৱা ধৰণৰ বাটেৰে গৈ। ইয়াতে অল আছাম কমাণ্ডো বেটেলিয়নৰ হেডকোৱাৰ্টাৰো আছে। মই সেইখিনি শ্বুট কৰা নাই, যিহেতু সেইখিনি আই ডোণ্ট থিংক শ্বুট কৰা এলাউড আছে, কিন্তু এই বাটেৰে গ'লে আপোনালোকে নিশ্চয় দেখিব। আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিছোঁ যে এই বাটটো হৈছে দৌল গোবিন্দ মন্দিৰৰ আগেৰে মাণ্ডাকাটা হৈ বেজেৰালৈ যোৱা বাটটি। সেইটো হৈছে মাণ্ডাকাটা ডেম মানে নদী বান্ধ, আৰু আপোনালোক সকলোৱে জানে নদী বান্ধৰ কাম কি হৈছে, পানীখিনি ৰখাই থয়, গেটখিনি পেলাই দি। অলপ আগতে উল্লেখ কৰা যিটো প্ৰবন্ধ কথা মই কৈছিলোঁ, তাতে মই পঢ়িছিলোঁ যে নৰ্থ গুৱাহাটীৰ ফালে আগতে এনেকুৱা নদী বান্ধৰ ওপৰেদি ৰাস্তা বনাই দিছিলে, যাৰ ওপৰেদি গাড়ীবোৰ অলপ ভালকৈ যাব পাৰিছিলে। মই আচলতে টাইম ট্ৰেভেল কৰাৰ নিচিনা লাগিছে, সময় ভ্ৰমণ, যিহেতু মই প্ৰবন্ধটিহে আগে পঢ়িছিলোঁ আৰু ভবা নাছিলোঁ এনেকৈ আহিম বুলি। আৰু ইয়াতে এটি তৰ্ক প্ৰতিযোগিতা হৈ আছিলে, যাৰ বাবে মই ষ্টুডেণ্টৰ গ্ৰুপ এটা লৈ পেলাই আহিব লগা হ'ল। তাতে আমাক এনেকৈ ৰাতিপুৱা খাব দিলে। অৱশেষত ঘূৰি আহোঁতে আমি বাটতে আবাহন থিয়েটাৰ দেখিবলৈ পালোঁ। এয়া আবাহন থিয়েটাৰৰ ভিতৰত।
আৱাহন থিয়েটাৰৰ চৌহদতো প্ৰাকৃতিক দৃশ্য অতি মনোমোহা। অলপ সময়ৰ বাবে হ'লেও মোৰ এনে প্ৰাকৃতিক আৰু গাঁৱলীয়া পৰিৱেশৰ মাজত আহি সঁচাকৈ খুব ভাল লাগিলে। মোৰ ঘৰ হৈছে ডিব্ৰুগড় আৰু সেইকাৰণে এইটো কথা ক'বই লাগিব যে এনেকুৱা পৰিৱেশ এটি খুবেই আকৰ্ষণীয়। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত অহা যোৱা কৰিবলৈ হাইৱে আৰু ফেৰীৰ উপৰিও আৰু এটা বাট হৈছে ৰ'পৱে। আৰু এয়াই হৈছে সেই ৰ'পৱে টাৰ্মিনেল। প্ৰথমতে এণ্ট্ৰেঞ্চেৰে সোমাই আপোনালোকে টিকেট কাউণ্টাৰত যাব লাগিব। আৰু ৰ'পৱে টিকেট হৈছে 100 ওৱান ৱে। শ্লিপ লৈ পেলাই আপোনালোকে আকৌ চেকিঙতো যাব লাগিব। একেবাৰে এয়াৰপৰ্টত যেনেকৈ আপুনি বৰ্ডিং পাছ লৈ পেলাই যাব লাগে, বৰ্ডিং পাছখন চেক হয়, ঠিক তেনেদৰে। এইবোৰ হৈছে উত্তৰ গুৱাহাটীৰ ঐতিহাসিক স্মৃতিচিহ্ন কিছুমান। এয়া এনেদৰে কেবলবোৰ ঘূৰি থাকে আৰু এই কেবলবোৰে হৈছে সেই ৰ'পৱে। এই ৰ'পবিলাকে সেই বক্সটো কেবিনটো টানি আনি থাকে। আকৌ এই ৰ'পৱে দেখিও মোৰ আকৌ সেই প্ৰবন্ধটোলৈ মনত পৰিছে, কাৰণ তাতে পঢ়িছিলোঁ যে আগতে ভাৰতে স্বাধীনতা লাভ কৰাৰ আগে কিছুমান নাও আছিলে, যিবোৰ নাও এনেকৈ কেবলৰ সহায়েৰে ইপাৰৰ পৰা সিপাৰে অহা যোৱা কৰিছিলে। সঁচাকৈ দেই, হিষ্ট্ৰী পঢ়াটো সঁচাকৈ দৰকাৰী বুলি মই ভাবোঁ। যিয়ে নহওক, এয়া এফালে দেখিছে এখন নাও আৰু আনফালে ৰ'পৱে টাৰ্মিনেল। চাওক কিমান ডেভেলপমেণ্ট হৈ গৈছে
চকুৰ আগত। এটা হৈছে আগৰ পৰা চলি অহা এটি ছিষ্টেম, নাৱেৰে অহা যোৱা, আৰু আনটো হৈছে ৰ'পৱে। ৰ'পৱেৰে গ'লে তললৈ চাব খুব ভাল লাগে। এটি বাৰ্ডছ আই ভিউ, চৰায়ে যেনেকৈ দেখা পায় পৃথিৱীখন ওপৰেদি উৰি গ'লে, ঠিক তেনেদৰে ৰ'পৱেৰে গ'লেও পৃথিৱীখন দেখা পোৱা যায়, অকণমান হ'লেও চৰাইৰ দৰে। এয়া তলত হৈছে উমানন্দ দ্বীপ, যাক উমানন্দ আইলেণ্ড অথবা পিকক আইলেণ্ড বুলিও কোৱা হয়। আৰু উমানন্দ দ্বীপ হৈছে গোটেই পৃথিৱীত সবাতোকৈ সৰু নদীত থকা দ্বীপ। ইটছ দ্য ৱৰ্ল্ডছ স্মলেষ্ট ৰিভাৰাইন আইলেণ্ড। মই আগেয়ে উল্লেখ কৰা সেই প্ৰবন্ধটিত উমানন্দ দ্বীপৰ কথাও আছে। আৰু গুৱাহাটীৰ উমানন্দ দ্বীপৰ মাজৰ পানীখিনি যেতিয়া একেবাৰে কমি নোহোৱা হৈ যাব বুলি ভাবিছিলে আমাৰ অসমীয়া মানুহসকলে, তেওঁলোকে কৈছিলে যে তেতিয়া ব্ৰিটিছৰ শাসনো শেষ হ'ব। সেইটো এটা ফোক বিলিফ আছিলে বাৰু, এটি লোকবিশ্বাস। এয়া হৈছে এটা টাৱাৰ, আৰু এই টাৱাৰটোৱে পানীৰ লেভেলটো জোখে। মানে এই টাৱাৰটো যদি ঢাক খাই যায়, তাৰমানে পানীৰ লেভেল বহুত বেছি বাঢ়ি গৈছে। চ' মেজাৰ কৰিবলৈ, পানী লেভেলটো জুখিবলৈ এই টাৱাৰটো আছে।
চ' ফাইনেলি এয়া হৈছে গুৱাহাটীৰো মুকলি আকাশ, তাতেই আকৌ এখন উৰণীয়া জাহাজ, এৰ'প্লেন। সঁচাকৈ আপোনালোকক এই ব্লগটো দেখুৱাই মই নিজেই আনন্দিত হৈছোঁ। আশা কৰিছোঁ এই ভ্লগটো চাই আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এই ভিডিঅ'টোত লাইক দিব নাপাহৰিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ so much for watching my video। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলত।